কান্দি আছা ভাই আরে দুনিয়ার ব্লাড ওলাই আছে দেখোন নকবি ভাই কাণ কাটা গৈছে ব্লাড ওলাই আছে দেখোন কাণ কাটা গৈছে মোৰ ভাই কিয় ভাই কি এই হল ৰাজে হ্যাঁ ৰাজে মানে নকবি ৰাজে এটা চৰত ৰাখিছে হ্যাঁ তাক যদি গল্প শুনাই হ্যাঁ পাৰ তাক আমনি লগাই দিব পাৰ সিটোক 10,000 টকা দিব হ্যাঁ আজি যদি নোৱাৰ হ্যাঁ কাণ কাটি দিয়ে ভাই মই পাৰা নাই মোৰো কাণ কাটি দিছে তয়ো গৈছিলি তাতে মই গৈছিলো আৰু বহুতৰ কাণ কাটিছে ভাই বহুত মানুহৰ কাণ বহুতৰ কাটিছে কিমান মোৰ কিমান কিমান দিয়ে মানে 10,000 টকা দিম বুলি কৈছে 10,000 যদি তাক গল্প শুনাই শুনাই কেনে আমনি লগাই দিব পাৰ আমনি লগাই দিব পাৰো 10,000 দিব আৰু নোৱাৰিলে কাণ কাটি দিয়ে বহুত মানুহৰ বহুতৰ কাটি দিছে ভাই তয়ো গৈছিলি বহুত ময়ো গৈছিলো তই এই কথাখিনি মানে তই এটা গল্প শুনাই কিনে তাৰ আমনি লগাব পাৰা নাই আৰে ৰাজক বাবা মই নোৱাৰিলো হা মই নোৱাৰিলো এইটো এটা কথা হল নেকি গল্প শুনাইতো ইটো একদম পুৰা আমনি লাগি যাব মই যাম বল মোক ভাই, লৈ বল না 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 হা মোৰ কাণ কাটা গৈছে বহুতৰ কাণ কাটা গৈছে ভাই তই নাযাবি নাই নাই প্লিজ ভাই নাই মই যাম না না ভৰি ধৰিছো ভাই নাযাবি দৰকাৰ মই নাযাবি 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 মই যাম তই মোক একবাৰ লৈ বল নাই 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 মই নাযাওঁ মোক লৈ বল না না নাই 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 না 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 মোক একবাৰ মই নাযাওঁ লৈ তই যা মই নাযাওঁ ভাই আপুনি যিহে বাজি লগাইছে আজিলৈ 10,000 টকা কোনোৱে লৈ যাব পৰা নাই আপুনি ইমান কাণ কাটিলে ইমান মুখা কাণ আপুনি জমা লগাই দিছে বিল্ডিং খাৰা কৰিব পাৰিব দেখোন আজিলৈ এনেকুৱা কোনো জন্ম হোৱা নাই মোক কাহানী শুনাই কেনে মন ভৰাই দিব গম পাইছ সেইটোৱে কথা এনেকৈ এটা আহি থাকোঁ মই চেলেঞ্জ কৰি থাকিম আৰু 10,000 যোনে পাব সেইটো লৈ যাব 10,000 টকাটো আজিলৈ কোনোৱে লৈ যাব পৰা নাই নাই এনেকৈ জন্মই হোৱা নাই এই পৃথিৱীতে নাই চাগে নাই নাই কিনো ক'ব এতিয়া 10,000 পুৰা পাব আৰু কোনোবা আছে নাই এই পৃথিৱীত কোন থাকিব আপোনাৰ পৰা 10 টকা লৈ যাওক কোনো মানুহে নাই এনেকা মই কাটি চবৰ কাণ কাটিম মই চাই থাক তই কিনো ক'ব এতিয়া এই পইচা কোনো লৈ যাব নোৱাৰে আপোনাৰ নোৱাৰে নোৱাৰে একদমেই নোৱাৰে নক'বা এইকেইদিন ৰাজ ভাই আৰু এটা আহিছেচোন নমস্কাৰ ভাইজা নমস্কাৰ আহিছা আৰু কাণ কাটিব বহা বহা কি কাণটো দিব আহিছা নেকি আমাক নাই কাণ দিব অহা নাই মইতো পইচা ল'ব আহিছো 10,000 টকা শুনা পালো আপুনি এটা চেলেঞ্জ লগাইছে লগাইছো এই চেলেঞ্জটো শুনা পাই চেলেঞ্জটো শুনা পাইছানে নাই চেলেঞ্জটো কি শুনা পোৱা নাই ভালদৰে কওকচোন চেলেঞ্জটো হৈ গ'ল মোক এনেকা যোনে কাহানী শুনাই কেনে মোৰ মনটো ভৰাই দিব নগদ পুৰা 10,000 টকা লৈ যাব পাৰিবা পুৰা 10,000 টকা আছে পুৰা 10 নোৱাৰিলে গম পাইছানে নাই পুৰা গুৱাহাটীত গম পাই গৈছে মানুহবিলাকে আপোনাৰ কাণ দুটা চাফা কাণ এটা চাফা কৰি দিয়া হ'ব আপোনাৰ পাৰিবা ঠিক আছে কাহানীটো শুনোৱা কোনো নোৱাৰি কৰিব আৰে ভাই কোনে নোৱাৰা কামে মই পাৰিম পুৰা 10 টকা আছে পুৰা 10 ঠিক আছে কাহানীটো শুনোৱা আৰু 10,000 টকা লৈ কিনে যোৱা এৰে থৈ দিওঁ ঠিক আছে চেলেঞ্জ মঞ্জুৰ ঠিক আছে শুনোৱা শুনোৱা এখন মানে দেশত এটা ৰজা আছিলে ৰজাৰ মোটামুটি বহুত ডাঙৰ এটা নাৰিকলৰ বাগান আছিলে নাৰিকলৰ বাগানত মানে লাখ লাখ বিঘা নাৰিকলৰ বাগান তাতে মানে কি হৈছে মানে নাৰিকলটো পাকিছেতো নাৰিকল পকাৰ পিছত মানে পকাৰ পিছত এই কেৰকুটুৱা যে আছে নাৰিকল খাব আহে যে কেৰকুটুৱা আহি গ'ল মানে লাখ লাখ কেৰকুটুৱা মানে নাৰিকল খাই দিয়ে কাৰণে ৰজাই কি কৰিলে ৰজাৰ মানে যিমান লেবাৰবোৰ আছিলে লেবাৰ দি কেনে নাৰিকল বিলাক গোটেই গছৰ পৰা পাৰি ললে পাৰি কেনে এটা ঘৰত ষ্টক ৰুম বনাইছে বনাই কেনে আগতে কৈছো কিন্তু লাখ লাখ কেৰকুটুৱাই মানে গম পাই গৈছে ৰজাৰ যে নাৰিকল পাকি গৈছে এটা ষ্টক ৰুমত কি কৰিছে মানে গোটেই লেবাৰে দি আনি ষ্টক ৰুমত এই নাৰিকলবোৰ মানে ঢাকি সেই ৰুমটোত ৰাখি দিছে যাতে কোনো সাইডেদি কেৰকুটুৱা যাব নোৱাৰে ঠিক আছে কোনো সাইডেদি যাতে সোমাব নোৱাৰে নাৰিকল বেয়া কৰিব নোৱাৰে তাৰপিছত ইফালে লাখ লাখ কেৰকুটুৱা পাগল হৈ গৈছে বিচাৰি আছে নাৰিকল ক'ত গ'ল গছত নাৰিকল নাই ইফালে যায় ইফালে মানে নাৰিকল বিচাৰি কততো নাৰিকল নাপালে লাষ্টত কি হ'ল এটা কেৰকুটুৱাই কিবা কৰি এটা ফুটা পাই গ'ল মানে য'ত ষ্টক কৰিছিলে ৰজাই কিবা কৰি এটা ফুটা পাই গ'ল ফুটা পাই কেনে এটা কেৰকুটুৱা সোমাই গ'ল তাতে তাৰপিছত আৰু এটা সোমাই গ'ল আগতে কৈছো লাখ লাখ কেৰকুটুৱা কোটি একদম কৰৰ মিলিয়ন কেৰকুটুৱা তাৰপিছত আৰু এটা সোমাই গ'ল তাৰপিছত আৰু এটা সোমাই গ'ল সোমাই যায় আছে কিমান সোমাই আছে লাখ লাখ তাৰপিছত আৰু কোৱা আগত তাৰপিছত আৰু এটা সোমাই গ'ল তাৰপিছত মই আগতেই কৈছো নহয় কৰৰ কেৰকুটুৱাই খবৰ পাই গৈছে সোমাই গ'ল কিমান সোমাই আছে মানে সোমাই আছে এতিয়া এক বছৰতে শেষ নহয় সোমাই আছে এতিয়ালৈকে তাৰে পিছত আৰু এটা সোমাই গ'ল আৰু এটা সোমাই গ'ল আৰু
আৰু এটা সোমাই গ'ল আৰু আৰু এটা সোমাই গ'ল আৰু আৰু এটা সোমাই গ'ল তাৰে পিছত আৰু এটা সোমাল তাৰে পিছত আৰু এটা সোমাল তাৰে পিছত আৰু এটা আৰু তাৰে পিছত আৰু এটা ভাই আগতে কৈছো লাখ লাখ কেৰকটুৱাই খবৰ পাই গৈছে তাৰে পিছত আৰু এটা তাৰে পিছত আৰু এটা তাৰে পিছত আৰু এটা তাৰে পিছত আৰু এটা ভাই তাৰে পিছত আৰু এটা সোমায়ে আছে 5 বছৰতো শেষ নহয় তাৰে পিছত আৰু আৰু এটা তাৰে পিছত আৰু এটা তাৰে পিছত আৰু এটা তাৰে পিছত তাৰ পিছত আৰু এটা তাৰে পিছত আৰু এটা তাৰে পিছত এই চা ভাই ৰাজভাই ৰ কি হ'ল ভাইজান হা হা কি কি হ'ল নাই নাই একো হোৱা নাই কি চ্যালেঞ্জ মই জিকি গলো চেলেঞ্জ কি ৰাজভাই আজি চেলেঞ্জ আমাক হাৰাই দিল কি হাৰাই দিল আপুনি আমনি লাগি ঘুমাই গ'ল দেখোন এ তই মোক নামাতিলেচোন মই কি যাম মই কাহানী শুনি আছিলো নহয় কি গলো ভাই চেলেঞ্জ challenge জিকি গলা জিকি গলো, অ। এ, নাই জিকা আমি উঠিছো তো নাই 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 মই শুই গৈছে ভাই কথা আছিল কি কথা দিছে কিন্তু কৰিবতো লাগিব এতিয়া কথা কি আছিল কৰ এতিয়া পইচাটো দিব লাগিব চাগে দিবি দিব দিবই লাগিব লাগিব। চাগে মানে পইচা দিয়া ভাই তে পইচাটো তই দি পইচাটো দিয়া গন্তি কৰি দে মই মানুহ শুই মাতি লওঁ দিম এতিয়া। নাই নাই মানুহ মাতিব নালাগে নালাগে তই পইচাটো গন্তি কৰি দে মই শুই লওঁ ঠিক আছে, তো টোপনি আপুনি- লাগিছে মোৰ আজি ফাৰ্ষ্ট টাইম কোনোবাই আমাৰ ৰাজ ভাইক আমনি লগাই দিছে মানুহটো বেলেগ কিন্তু দেই আপুনি মানুহটো বেলেগ ৰ'ব গন্তি কৰি দিম এই চাওক পুৰা 10,000 টকা আছে পুৰা 10 গন্তি কৰি লওক আপুনি মোৰ লগত চ্যালেঞ্জ কৰি জিকিব আজি ৰাজভাইক আপুনি হাৰাই দিলে আৰে ভাই আজিলৈকে কোনো হাৰাব পৰা নাই মোকো আমাৰ আজিলৈকে ৰাজভাই কোনো হাৰাব পৰা নাই ভাই থাক ভাই ৰাজভাই আপুনি আজি হাৰি বহুত গ'ল মানুহৰ কাণ কাটিছা ভাই পইচা থাক। পইচা দিলো দি দিছ অ কি কৰ এতিয়া কি কৰিব আজি আপুনি হাৰি গ'ল এ মই ভাবিছিলো আপোনাক হাৰাব লগা কোনো মানুহ নাই তই ক'ব পাৰিলি হয় ন টোপনি নামাৰিবি বুলি তই দেখিতো আছিলি মই কাহানী শুনাত ব্যস্ত এ হ'ব দে আপুনি ঘুমাই গ'ল মানুহটো আৰু জিকি কেনে পইচা লৈ গুচি দে গ'ল বাদ দে 10,000 গৈছে গৈছে চল ঘৰত যাওঁ ব'ল এ আজি বল। আপুনি হাৰি গ'ল এই বেয়া কথা যাওঁ চলক আৰু